শুই থাকিলে ভিডিঅ' কৰা দেখি এতিয়া মই ৰাতিপুৱা ব্ৰাছ কৰি লওঁগৈ বাকী ব্ৰাছ কৰি বাকী আজি দিনটো আপোনালোকৰ লগত থাকে মোৰ কি কৰোঁ কি চব আপোনালোকক দেখাই থাকিম চাই থাকিম ভিডিঅ'টো শেষলৈকে এতিয়া মোবাইল চাৰ্জত দি লওঁ অলপ তাৰপাছত দেখাই আছোঁ মই চেমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চেমি ব্লগৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু আজি মই ইফালে যাওঁ বৰভাইটিলৈ সকলোৱে চিনি পাই যোৰহাট জিলা মালপথাৰত অৱস্থিত বৰভাইটি আমি প্ৰত্যেক আঘোণ মাহ প্ৰথমটো দেওবাৰে সকলোখিনি মানুহ যোৱা হয় আৰু প্ৰত্যেক দেওবাৰে মানুহ হয় তাত আঘোণ মাহ প্ৰথমটো দেওবাৰত সকলো মানুহ গৈ তাত চাকি বন্তি জ্বলালে আপোনাৰ মনৰ আশা পূৰ্ণ হয় আৰু তাত নলগোৱা উৎসৱ পালন কৰা হয় আঘোণ মাহৰ প্ৰথমটো দেওবাৰে আপোনালোকো আহিব বৰভাইটি চাবহি আৰু আজি মই যাওঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বৰভাইটি দেখাম সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই থাকিব মই এতিয়া ওলাই মেলি ৰেডি হৈছোঁ যাওঁ বৰভাইটিলৈ বাকী আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো বৰভাইটিলৈ বুলি আমি সকলো গাড়ীত বহিছোঁ আৰু লগতে আমাৰ লগতে বাও যাব বাও উঠিব অলপ আগত এয়া বাও উঠি ল'লে গাড়ীত সকলো আমি বৰভাইটিলৈ যাওঁ এয়া আমি আহি আছোঁ বৰভাইটি পাব হৈছে আৰু বেছি টাইম নাই কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে এইটো বৰভাইটিলৈ ৰাস্তা যোৱা বহুত আছে আমি এইফালেই আহিছোঁ এইফালে অলপ ওচৰতে পাইহি বেছি দূৰেদি অহা নাই গাঁও বহুত ভিৰো হয় এইফালে ইমান ভিৰ হোৱা নাই মানুহ কমিলে আমি অহালৈ আমাৰ অহা অলপ দেৰিও হ'ল সেইকাৰণে মানুহবোৰ গৈ এয়া আমি পাইছোঁহি অলপতো খোজকাঢ়িব লাগিব গাড়ী সোমাব নোৱাৰিব সেইকাৰণে গাড়ী ইয়াতে পাৰ্কিং কৰা হ'ল এতিয়া আমি খোজকাঢ়ি যাম তাৰ পাবগৈ লাগিব খোজকাঢ়ি আহি আছোঁ এনেদৰে ইয়াতে চাকি তাকি জ্বলোৱা হয় আমি চাকি জ্বলাম এতিয়া বহুত মানুহ এয়া দেখিছে আপোনালোক আমি অহালৈ অলপ মানুহ কমিলে এতিয়া এয়া আমি এনেদৰে চাকি জ্বলালোঁ মা আৰু মই পাপা ৰৈ আছে এয়া এনেদৰে আমাৰ সমাজৰ ওচৰলৈ গ'লোঁ সমাজৰ ওচৰত মা বহিলেগৈ আৰু ইয়াত প্ৰসাদ বিলোৱা হয় ময়ো অলপ বহিলোঁ তাত এয়া এনেকৈ প্ৰসাদ পিঠা এয়া মানুহবোৰ চাওকচোন কিমান মানুহ হৈছে উঠাই লৈছোঁ বাৰু এয়া আমি ঘৰৰ মানুহকেইটা লগ পাই কৰিলোঁ বহুতো ভিৰৰ মাজত আমি ভিতৰত খাবলৈ বহিছোঁ এনেকৈ আৰু বাকী কি খালোঁ কি বোলো দেখাব নোৱাৰিলোঁ বহুত মানুহ কুপন লৈ ইয়াত হোটেলত সোমাবলগীয়া হৈছে হোটেল এয়া এনেকৈ হোটেল বাহিৰত এনেকৈ বনাই লৈছে
এয়া হৈ গ'ল দলং আৰু এখন পথাৰ দেখিছে মানুহ কিমান পথাৰৰ হেৰিয়ত। এয়া আমাৰ ডেকা ল'ৰা খোজকাঢ়ি আছে, দলং চিঞৰি আছে। আমি তাক দলঙত এনেদৰে খোজ কঢ়ালোঁ। এতিয়া যাব হৈ গ'ল, ঘৰলৈ যাবলৈ এনেকৈ ওলাই আহিছোঁ। এইবোৰ চাকি এতিয়াও মানুহে জ্বলাই আছে। তাত মই গামোচা এখন দিম বুলি মনতে ভাবি থৈছিলোঁ। এনেকৈ গামোচাখন বান্ধি আছে মানুহজনে। এয়া আমি ঘৰলৈ উভতিছোঁ আৰু ইয়াত চাকি কিমান জ্বলি আছে, কিমান মানুহ এতিয়াও আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু আমি এনেকৈ পাছফালে দি আহিছোঁ, এতিয়া আগফালৰ গেটেদি অহা নাইকিয়া। এয়া বহুতো বস্তু ওলাইছে। আমি এনেকৈ বস্তু চাই আহি আছোঁ আহোঁতে। আৰু গাড়ীৰ কাৰণে অলপ খোজকাঢ়িব লাগে। আমি এনেকৈ ৰৈ আছোঁ গাড়ীৰ কাৰণে, গাড়ীখন অহা নাইকিয়া। কমলাও খাই আছোঁ লগতে। ইয়াত কমলা বহুত ওলাইছে। এয়া আমি গাড়ীত উঠিলোঁ, এতিয়া ঘৰলৈ বুলি আহি আছোঁ। আহি পাই গ'লে কাপোৰ চেঞ্জ কৰোঁ। তাৰপাছত আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বাই বাই।